ওয়েলকাম টু সলিউশন ওএসএম। আজি আমি গ্ৰুপ ডিৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন আৰু ইয়াৰ উত্তৰ আলোচনা কৰিম। প্ৰশ্নকেইটা আপোনালোকৰ প্ৰিভিয়াছ কুৱেশ্যন পেপাৰত অহা হয়, অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, যাতে নতুন নতুন ভিডিঅ'ৰ আপডেটবিলাক পাই থাকে আপোনালোকে। লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে ভিডিঅ'টো আপলোড দিয়াৰ লগে লগে আপোনালোকৰ তাত নটিফিকেশ্যন গুচি যায়। এতিয়া আহিছো আপোনালোকৰ প্ৰথমটো কুৱেশ্যনৰ মাজলৈ। ব্ৰেণ্ড এম্বেছাডৰ অফ উবেৰ। উবেৰ কোম্পানীৰ ব্ৰেণ্ড এম্বেছাডৰ কোন হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ বিৰাট কোহলি। বিৰাট কোহলি আপোনালোকৰ উবেৰ কোম্পানীৰ ব্ৰেণ্ড এম্বেছাডৰ হয়, মনত ৰাখিব। নেক্সট 2 নম্বৰ কুৱেশ্যনটোৰ মাজলৈ গৈছো। Where will Cricket World Cup 2023 be held? 2023 চনত ক্ৰিকেট ৱৰ্ল্ড কাপ ক'ত খেলা হ'ব? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ ইণ্ডিয়া। 2023 চনত আপোনালোকৰ ইণ্ডিয়াত ক্ৰিকেট ৱৰ্ল্ড কাপ খেলা হ'ব, মনত ৰাখিব। নেক্সট 3 নম্বৰ কুৱেশ্যনটোৰ মাজলৈ গৈছো। চেয়াৰমেন অফ DLF। DLF কোম্পানীৰ আপোনালোকৰ চেয়াৰমেনজনৰ নাম কি হয়? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, চেয়াৰমেনৰ নাম সুধিয়ে আছে আপোনালোকৰ প্ৰতিটো চিফ্টত, মনত ৰাখিব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ কুশল পাল সিং। কুশল পাল সিং আপোনালোকৰ DLF কোম্পানীৰ চেয়াৰমেন হয়। নেক্সট 4 নম্বৰ কুৱেশ্যনটোৰ মাজলৈ গৈছো। হুইচ পাৰ্টি ডাজ মমতা বেনাৰ্জী বিলংছ টু? মমতা বেনাৰ্জী কোনটো পাৰ্টিত বিলং কৰে, মানে কোনটো পলিটিকেল পাৰ্টিৰ হয়? তেখেত আপোনালোকৰ ৱেষ্ট বেংগলৰ চিফ মিনিষ্টাৰ হয় আৰু তেখেত তৃণমূল কংগ্ৰেছৰ হয়, মানে TMC বুলি মনত ৰাখিব। নেক্সট কেপিটেল অফ উত্তৰাখণ্ড। উত্তৰাখণ্ডৰ ৰাজধানী কি হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ দেৰাডুন। উত্তৰাখণ্ডৰ ৰাজধানী আপোনালোকৰ দেৰাডুন হয়, মনত ৰাখিব। লগতে চিফ মিনিষ্টাৰ ত্ৰিবেন্দ্ৰ সিং ৰাৱত, এই নামটো মনত ৰাখিব, আৰু গভৰ্ণৰ বেবী ৰাণী, এইটো মনত ৰাখিব। নেক্সট প্ৰেচিডেণ্ট অফ ম্যানমাৰ। ম্যানমাৰৰ প্ৰেচিডেণ্টজনৰ নাম কি হয়? ৰাষ্ট্ৰপতিজনৰ নাম কি হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ উইন মাইন, মনত ৰাখিব। নেক্সট 7 নম্বৰ কুৱেশ্যনটোৰ মাজলৈ গৈছো। ৱৰ্ল্ড বেষ্ট ইউনিভাৰ্চিটি 2017। 2017 চনত কোনখন ইউনিভাৰ্চিটিয়ে বেষ্ট ইউনিভাৰ্চিটিৰ খিতাপটো দখল কৰিছিলে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ অক্সফৰ্ড ইউনিভাৰ্চিটি। ইউনিভাৰ্চিটি অফ অক্সফৰ্ড, ইউনাইটেড কিংডম, মানে অক্সফৰ্ড ইউনিভাৰ্চিটিয়ে জিকিছে, আৰু এইখন আপোনালোকৰ ইউনাইটেড কিংডমত আছে, ইংলেণ্ডত আছে। নেক্সট অলিম্পিক 2024 উইল বি হেল্ড ইন। 2024 চনত অলিম্পিক খেল ক'ত খেলা হ'ব? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ লছ এঞ্জেল এণ্ড পেৰিছ। লছ এঞ্জেল আৰু পেৰিছত খেলা হ'ব। নেক্সট 9 নম্বৰ কুৱেশ্যনটোৰ মাজলৈ গৈছো। ফাৰ্ষ্ট ওমেন টু ক্লাইম মাউণ্ট এভাৰেষ্ট টুৱাইছ। প্ৰথমগৰাকী মহিলা যিয়ে মাউণ্ট এভাৰেষ্ট দুবাৰ আৰোহণ কৰিছে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ সন্তোষ যাদৱ। সন্তোষ যাদৱে দুবাৰ মাউণ্ট এভাৰেষ্ট ক্লাইম কৰিছিলে, মনত ৰাখিব। নেক্সট 10 নম্বৰ কুৱেশ্যনৰ মাজলৈ গৈছো। কেপিটেল অফ ময়ুৰা ডাইনাষ্টি। ময়ুৰা ডাইনাষ্টিৰ ৰাজধানী কি আছিলে? এইটো হিষ্ট্ৰীৰ কুৱেশ্যন হয়, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ পাটলিপুত্ৰ। আজিলৈ ইমানখিনি আছিলে। মই আপোনালোকক এটা কুৱেশ্যন সুধিম, কুৱেশ্যনটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি লিখিব। 2020 চনত আপোনালোকৰ অলিম্পিক খেল ক'ত খেলা হ'ব? এইটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি লিখিব। থেংকছ ফৰ ৱাটছিং।